মোৰ ল'ৰাটো ফুৰিব গৈছিল, ফুৰিব যাওঁতে ঘূৰি আহোঁতে তাত এক্সিডেণ্টটো হয়। এক্সিডেণ্টটো হয়। এক্সিডেণ্টটো হোৱাৰ পিছত একো হোৱা নাছিল। তথাপিতো ল'ৰাটো গাড়ীৰ পৰা ওলাই আনি মাৰিলে। মোৰ ল'ৰাটোক ন্যায় লাগে আৰু যোনে যোনে মাৰিছে সিহঁতক মোক ফাঁচি লাগে। মোৰ যেনেকুৱা ল'ৰাটো তৰ্পি মৰি আছে সিহঁতকো মোক ফাঁচি লাগে। আঙুলি এটা যেনেকৈ মৰি আছে সিহঁতকো সেনেকৈ মাৰিব লাগে। মোৰ চুলিটো কি ক্ষতি কৰিছিল সিহঁতে, কাৰোতো একো ক্ষতি হোৱা নাছিল। ক্ষতি নোহোৱাটো সিহঁতে কি আমাৰ মানুহৰ মানৱতা নাই নেকি? সি মোৰ ল'ৰাটোক ফাঁচিয়ে হ'ব লাগে, অন্য একো নালাগে। যোনে যোনে মাৰিছে আৰু ছাইডত কিয় লৈ যাই মাৰিব লাগে? মোৰ ল'ৰাটো যেনেকৈ মৰিছে সেনেকৈ ফাঁচি হ'ব লাগে, ফাঁচিয়ে লাগে, মোক ন্যায় লাগে। সঁচাকৈ এটি দুৰ্ভাগ্যজনক ঘটনা। মোৰ নাতি ল'ৰা আমাৰ দীপক দাস, অৱসৰপ্ৰাপ্ত সৈনিক, তেওঁৰ একমাত্ৰ পুত্ৰ। তেওঁ 4জন বন্ধুৰে সৈতে বন্ধুকেইগৰাকী আছিল যুৱৰাজ বড়ো, ধনজিৎ, নৱজিৎ দাস আৰু নামটো আছিল মাৰ্টিন বসুমতাৰী আৰু ধ্ৰুৱজ্যোতি গুৰুং। এই 4গৰাকী বন্ধুৰ সৈতে তেওঁলোকে বগামাটিৰ ৰাজেন্দ্ৰলৈ গৈছিল। তাৰ পৰা তেওঁলোকে উভতি আহিছিল। উভতি অহাৰ সময়ত সেই ঠাইখিনিৰ নাম হ'ল ভৰালি চক। সেই ভৰালি চকত এখন ই ৰিক্সাক বচাবলৈ গৈ তেওঁ দুৰ্ঘটনাত পতিত হয়। এখন দোকানৰ খুঁটা এটা ভাঙি যায় আৰু গাড়ীখন তাতে ৰৈ যায়। আৰু গাড়ীখন তাত ৰৈ যোৱাৰ লগে লগে দুৰ্ঘটনা হোৱাৰ পাছতে মানে এইটো কি বুলি কয়, অট'মেটিকেলি তাৰ দৰ্জাবিলাক বন্ধ হৈ যায়। তেতিয়া মোৰ নাতি অভিষেক দাসে কি কৰে, তেওঁ চিটৰ পৰা উঠি ছানৰুফেদি নামি আহে। ছানৰুফেদি নামি আহি গাড়ীখন কেনেধৰণে দুৰ্ঘটনাগ্ৰস্ত হ'ল সেইখিনি চাবলৈ ধৰাৰ সময়তে ঘটনাৰ বিৱৰণী অনুসৰি তাত থকা যিখন দোকানৰ মালিক আৰু ই ৰিক্সাৰ মালিক আহিয়ে তেওঁক ঘেৰি ধৰে। তাৰপিছত তেওঁ উত্তম মাধ্যম সদায় আৰু ইমানতেই ক্ষান্ত নাথাকি তেওঁ কি কৰিলে, তেওঁক তাৰ পৰা আঁতৰলৈ যায়। ঘটনাস্থলীৰ পৰা অতিকমেও 50 ফুট দূৰত তেওঁক লৈ গৈ নিৰ্মমভাৱে কোবাই আৰু ৰ'দেৰে কোবাই বুলি আমি ঘটনা বিৱৰণীত জানিব পাৰিছোঁ। ৰ'দৰে ডিঙিত কোবৰ কাৰণে তেওঁ শ্বাসৰুদ্ধ হয়, মুমূৰ্ষু অৱস্থা, অতি মুমূৰ্ষু অৱস্থাত হয়। এই ঘটনাটো মোটামুটি 3 বজাৰ পৰা 3:30 বজাৰ সংঘটিত হয় আৰু আমাৰ ঘৰে খবৰ পাওঁ সেইটো 5 বজাত। গতিকে 5 বজাৰ খবৰ পোৱাৰ মাত্ৰকে আমাৰ তেওঁৰ পিতৃ দীপক দাস ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। তেওঁক হেৰিৰ পৰা আমাৰ সুৱাগপুৰ আৰক্ষী চকীৰ পৰা উদ্ধাৰ কৰে। সেই সময়ত অৱশ্যে আমাৰ আৰক্ষী চকীয়ে তাতে সুৱাগপুৰত কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নথকাত অতি মুমূৰ্ষু অৱস্থাত তাৰ পৰা পৰিয়ালে লৈ আহে। এইটো এটা ডাঙৰ ঘটনা যে সেই অঞ্চলত এতিয়ালৈকে এখন এম্বুলেঞ্চ নাই। এম্বুলেঞ্চখন হৰিচিঙানে ক'ৰ পৰা মাতি আনিব লগা হৈছে, যথেষ্ট পলম হৈছে। আৰু এম্বুলেঞ্চখন লৈ আহি তেওঁ যেতিয়া গাড়ীত আহি থাকে, আমাৰ অভিষেক দাসে কৈ আছিল যে মই বাচিম নে নাবাচিম। তেতিয়ালৈকে তেওঁৰ কিন্তু ক্ষীণ মাত এটা আছিল। দেউতাক মাকে সান্তনা দিছিল যে আমি অতি শীঘ্ৰে ৰঙিয়া চিকিৎসালয় পাম, তাতে আমি চিকিৎসা কৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ তুলসীবাৰী পাৰ হোৱাৰ পাছতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আমি জানিব পাৰিছোঁ যে বন্ধুসকলে কৈছে যেতিয়া তেওঁক হত্যা কৰি সম্পূৰ্ণভাৱে হত্যা কৰি বাহিৰলৈ ওলাই আহে, এই হত্যাকাৰীকেইজনে আমাৰ তেওঁৰ যিকেইজন 4জন বন্ধুক ভাবি উঠিছিল যে তেওঁলোকে সোধা যে আমাৰ বন্ধুজন ক'লৈ গ'ল। তেওঁলোকে ক'লে যে তোমাৰ বন্ধু ইতিমধ্যে শেষ, এতিয়া তোমালোকক বাকী আছে, তোমালোকক আমি এতিয়া এজন এজনকৈ হত্যা কৰিম, এনেধৰণে ক'লে। তেতিয়া তেওঁলোকে বন্ধুসকলে আচলতে হেৰি হ'ল আৰু তেওঁলোকে দুৰ্বৃত্তৰ দলটোৱে কি কৰিলে, এই দৰ্জাৰ খিৰিকী আইনা ভাঙি তেওঁলোকক মানে নিৰ্মমভাৱে তেওঁলোকে চৰিয়ালে, ঘুচিয়ালে, মাৰিলে, এনেধৰণে তেওঁলোকক হেৰি কৰিলে। আৰু আমি ভাবোঁ যে এইটো আচলতে এটা পৰিকল্পিত, কাৰণ ঘটনাস্থলীত মৃতদেহটো পৰি থাকিব লাগিছিল, মৃতদেহটো পৰি আছেগৈ, মুমূৰ্ষু অৱস্থাত পৰি আছেগৈ 50 ফুট ঘটনাস্থলীৰ পৰা দূৰত। গতিকে তেওঁলোকৰ এইটো ইচ্ছাকৃত পৰিকল্পিত হত্যাকাণ্ড বুলি আমি ভাবোঁ যে
যে এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু উচিত তদন্তৰ লগতে ঘটনাৰ তদন্ত ক্ষিপ্ৰতৰ হ'ব লাগে ক্ষিপ্ৰতৰ হৈ দোষীয়ে উপযুক্ত শাস্তি পাব লাগে এইটো আমাৰ পৰিফলৰ পৰা আহ্বান আৰু আমি যেতিয়া এজাহাৰ দিওঁ এইটোখন পঞ্জীয়ন কৰিছে ৰেজিষ্টাৰ কৰি তেওঁলোকে এতিয়া তদন্ত আৰম্ভ কৰিছে ঠিক এইটো প্ৰাথমিক হেৰিটো আৰম্ভ কৰিছে তেওঁলোকে খবৰটো পাইছিলোঁ আমি ভাবিছিলোঁ যে সাধাৰণতে এক্সিডেণ্টে হয় কিন্তু আমি যেতিয়া যিবিলাক নি ভিডিঅ' ফুটেজ আহিব ধৰিলে তাৰপিছত আমি গম পালোঁ যে এইটো এটা দুৰ্ঘটনা নহয় এইটো এটা একদম মাৰ্ডাৰে হয় তাৰমানে কি হৈছিলে আমাৰ ভতিজা ল'ৰা 20 তাৰিখে তেওঁলোকে 4জন বন্ধুৰ সৈতে সেই গ্ৰাছলেণ্ডলৈ গৈছিল গ্ৰাছলেণ্ডত তেওঁলোকে গা ধুই পেলাই আহি আছিলে তাত যিটো নেকি ভৰাইলি চক আছিল তাত দুৰ্ঘটনা পতিত হয় আৰু তাত তেওঁলোকৰ যিখন গাড়ী আছিল সেইখন ক্ষতিসাধন হয় লগতে যিখন নেকি ওচৰতে ই ৰিক্সা আছিলে এই ৰিক্সাখনৰ ফলত এই দুৰ্ঘটনাটো হোৱা বুলি জানিব পৰা যায় আৰু সেই সময়তে আমাৰ ভতিজা যিহেতু সুস্থ অৱস্থাত আছিলে তেখেতে চান্দুফেদি ওলাই আহে আৰু চান্দুফেদি ওলাই অহাৰ পিছতে তাতে থকা যিখিনি স্থানীয় উদন্ত যুৱক সেই উদন্ত যুৱকে তেওঁক বহুত বেয়াকৈ মাৰধৰ কৰে আৰু মাৰধৰ কৰাৰ ফলত তেখেতক একদম সম্পূৰ্ণৰূপে মূৰ্খ অৱস্থাত তেওঁক মানে পেলাই থৈ যায় আৰু কথাটো হৈছে কি দুৰ্ঘটনাটো হৈছে এটা ৰাস্তাৰ এইটো ছাইডত কিন্তু তেখেতে পৰি গৈ আছে নেক্সট একদম 50 ফুট দূৰত পৰি আছে 50 ফুট দূৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ওলাই গৈ পেলাই তেখেতৰ মৃত্যু হ'বই নোৱাৰে এইটো তেখেতক মাৰিছে আৰু তেখেতৰ লগত থকা যিখিনি বন্ধু আছিলে সেই বন্ধুসকলকো তেওঁলোকে কৈছে যে তেখেতকতো মাৰি পেলালোঁ গতিকে আপোনালোককো এতিয়া মৰিবৰ কাৰণে সাজু হওক বুলি পেলাই তেওঁলোকে আহি পেলাই আহক মানে ধমকিয়াই দিছে এজাহাৰ দিছোঁ এতিয়া পুলিচ প্ৰশাসনে কোৱা মতে তেওঁলোকে ইনকুৱাৰী কৰি আছে তো আমি পুলিচ প্ৰশাসনক এইখিনি অনুৰোধ কৰিম যাতে তীব্ৰতৰ কৰি পেলাই তেখেতসকলে আমাৰ যি ভতিজাৰ যিটো ন্যায় সেই ন্যায়টো তেওঁলোকে যাতে প্ৰদান কৰে মাৰধৰ কৰা কথাটো এইটো কাৰণে গম পালোঁ যে তেওঁলোকৰ লগত যিকেইজন 4জন বন্ধু আছিলে সেই 4জন বন্ধুৱে গৈছে আৰু তেওঁলোককো মাৰধৰ কৰিছে আনকি পুলিচে প্ৰশাসনে যেতিয়া তেওঁলোকক উদ্ধাৰ কৰিব গৈছিল তেতিয়া সেই পুলিচ প্ৰশাসনৰ মানুহকো তেওঁলোকে মাৰধৰ কৰিছে আৰু পুলিচ প্ৰশাসনে কোৱা মতে তেওঁলোকে পিছত গম পাইছে পিছত গৈ পেলাই পিছত গম পোৱাৰ পিছত তেওঁলোকে তাৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে গৈছিলে আৰু উত্তেজনাপূৰ্ণ আপোনালোকক যিখিনি ভিডিঅ' আছে সেই ভিডিঅ'খিনি আপোনালোকে দেখিলে আপোনালোকে গম পাব যে এইটো সম্পূৰ্ণ পৰিকল্পিতভাৱে এটা মাৰ্ডাৰ হয় কাৰণ তেওঁ ইমান দূৰলৈকে কেতিয়াও চিটিকি পৰিবই নোৱাৰে আৰু তেখেতে ড্ৰাইভিং ছিটত আছিল নিজৰ যিজন 4জন বন্ধু আছে 4জন বন্ধুৰ কাৰো একো ক্ষতি হোৱা নাই গতিকে তেখেতৰ একো হ'ব নোৱাৰে আৰু কথাটো হৈছে কি যিটো ডেড বডি সেই ডেড বডিত কোনো ধৰণৰ স্ক্ৰেচ এটা পৰা নাই যদি কাৰোবাৰ যদি এক্সিডেণ্ট এটা হয় মানুহে চাইকেল এখন চলাই গ'লে তেখেতে যদি পৰি যায় এনেকুৱা ধৰণৰ পকা ৰাস্তাত তেখেতৰ কেনেকুৱা ধৰণৰ ছাল কিবা আচৰ এনেকুৱা ধৰণৰ হয় কিন্তু তেখেতৰ কোনো ধৰণৰ স্পটে নাই তেখেতসকলে স্পট পৰাই নাই এটা আৰু তেখেতৰ যেতিয়া আমি পষ্টমৰ্টমত গৈছিলোঁ আমি পষ্টমৰ্টম ৰিপৰ্টতো এইটো কৈছে যে আহিলে গম পাম কিন্তু কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোক কৈছে যে তেওঁৰ যিটো হাড্ডি আছে পিছপিনৰ হাড্ডিডাল তেখেতৰ ভাঙি গৈছে বা ছিঙি গৈছে গতিকে যদি এখন গাড়ী চলাই থাকে তেখেতৰ পিছপিনে ইঞ্জুৰি হ'বই নোৱাৰে পিছপিনে হয়তো আগচাইডে হ'ব মানুহজনৰ কিন্তু পিছপিনে ধৰণৰ এনেকুৱা ধৰণৰ ইঞ্জুৰি হ'বই নোৱাৰে আৰু ইমান দূৰত গৈ পেলাই চিটিকি কোনো ধৰণতে মানুহ এজন এনেকৈ চিটিকি নপৰে আৰু তেখেতসকলে যিমানখিনি উদন্ত মানুহে খালী মাৰ ধৰ সেই কথাহে তামোলপুৰৰ নিচিনা এনেকুৱা ঠাইত তেওঁলোকে কৈ আছে যে মাৰ ধৰ ইহঁতক এজনকো সাৰি যাব নোৱাৰা চব যিমানকেইটা ভিডিঅ'ত আছে আপোনালোকে দেখিলে সেই কথাখিনি গম পাব কিমান মানুহ আছিল এতিয়া যিখিনি নেকি ভিডিঅ' দেখিছোঁ ভিডিঅ'খিনিতো প্ৰায় 50-60জন মানুহ একেলগে গেডাৰিং হৈছিলে আৰু পুলিচ প্ৰশাসনে যেতিয়া আনিব গৈছে পুলিচ প্ৰশাসনকো তেওঁলোকে মাৰধৰ কৰিছে গতিকে পুলিচ প্ৰশাসনকো যদি মাৰধৰ কৰিছে পুলিচ প্ৰশাসন নোহোৱা অৱস্থাত এই আমাৰ ভতিজাটোক কেনেকৈ ধৰণে তেওঁলোকে মাৰধৰ কৰিব সেই কথাটো আপোনালোকে বুজিব পাৰিব ভিডিঅ'খিনি চাই পেলাই আপোনালোকক ভিডিঅ'খিনি মই আপোনালোকক দি দিম বাৰু তেতিয়া আপোনালোকে গম পাব